বিশেষ অনুষ্ঠান লৈ আপোনালোকৰ মাজলৈ মই আহিছোঁ এই বিশেষ অনুষ্ঠানটো আপোনালোকে নিশ্চয় চাব এই বিশেষ অনুষ্ঠানটো আপোনালোকৰ বাবে মই আনিছোঁ গতিকে বলক আমাৰ এই অনুষ্ঠানটোত আজি উপস্থিত থাকিব আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰুণ গগৈ ছাৰক আমাৰ ষ্টুডিঅ'তে স্বাগতম জনাইছোঁ নমস্কাৰ ছাৰ আপোনাক আমাৰ এই ষ্টুডিঅ'তে আপোনাক প্ৰথমতে আমি অভিনন্দন জনাইছোঁ আৰু আপুনি দুই এষাৰমান আমাৰ ৰাইজক সজাগতা হ'বৰ কাৰণে কৰোণা ভাইৰাছৰ বিষয়ে দুষাৰমান ক'ব বুলি আমি অনুৰোধ জনালোঁ তোমালোকৰ ষ্টুডিঅ'লৈ আহিটো ভাল লাগিছে তুমিয়ে যি অনুষ্ঠানটো কৰিছা এই অনুষ্ঠানটো তোমাৰ যাতে আগলৈ আগবাঢ়ি যাওক তাকে মই কৰি পানি মই বাকী অভিনন্দন জনাইছোঁ আমাৰ অসমততো বৰ্তমান যে কৰোণা ভাইৰাছৰ হেৰি হৈছে কৰোণা ভাইৰাছৰ উপলক্ষে মই এখন ক'বলৈ বিচাৰিছোঁ আপোনালোকে মন দি শুনিব হয়নে নহয় আমাৰ অসমত এতিয়ালৈকে কৰোণাক প্ৰৱেশে কৰিব হয়নে এইটোৱে ডাঙৰ কথা হয়নে আমাৰ চৰকাৰ দিনাখনবিলাক আৰু কৰোণা চৰোণা নাছিলে হয়নে নহয় এতিয়া সেইবিলাক বিজেপি আহিলে ফুল আহে নহয় ফুলেনো কি চাল হয়নে নহয় আমাৰ দিনত আকৌ এইবিলাক নাছিলে আমাৰ দিনত পূৰা ভাল বস্তু আছিলে হয়নে নাই এইবিলাক ভাইৰাছ এইবিলাক নাছিলে আমি চাকলে কি ভাল পাওঁ হয়নে নাই কৰোণা ভাইৰাছৰ পৰা যদি আমি যদি বাচি ৰাখিবলৈ হয় তেতিয়াহ'লে আমি কেইটামান সাৱলম্বন অৱলম্বন কৰিব লাগিব হয়নে নহয় চৰাই মই যিকেইটা আপোনালোকক উপদেশ দিছোঁ সেই উপদেশকেইটা আপোনালোকে মানিব বুলি মই আশা ৰাখিছোঁ হয়নে নহয় কাৰণতো আপোনালোকৰ মই আগৰ CM আছিলোঁ হয়নে নহয় আপোনালোকে মোৰ কথা নেপেলাই অলপ মই জানো হয়নে নহয় আপোনালোকে যিমানে যি নহওক মোৰ কথা এই কথা শুনিলে নহ'ব নহয় আমি যদিহে আমি আন্দোলন কৰি যদি নাথাকিলেও ওলছোঁ এতিয়ালৈকে আমাৰ ইয়াত কৰোণা ভাইৰাছ গ'লেহেঁতেন হয়নে নহয় কিন্তু কি আমি আন্দোলন কৰি থকাৰ কাৰণে বাহিৰে যিবিলাক পৰ্যটক আছিলে সেইবিলাক আহিব নোৱাৰিলে ওলছোঁ হয়নে নহয় সেইটো কাৰণে এই ভাইৰাছবিলাক আমাৰ অসমলৈ আহিব নোৱাৰিলে হয়নে এই আন্দোলনটো নাপায় কিন্তু আমাৰ এতিয়া ভাইৰাছে গোটেই ভৰপূৰ হৈ থাকিলে হয়নে নহয় এতিয়া আমি এটাই জানো এই কা আন্দোলন বা কেব আন্দোলনৰ কাৰণে আমাৰ অসমত এতিয়ালৈকে যেন কৰোণা ভাইৰাছ হোৱা নাই আৰু বেছি নকওঁ মই এটা আপোনালোকক ক'বলগীয়া কথা আছে সেইটো কথাই হ'ল আপোনালোকে যদি খালী পেটত সদায় যদি এগিলাচ আপোনালোকৰ যদি ফেনাইল যদি অকণমান খায় তেতিয়াহ'লে মই জনাত কৰোণা ভাইৰাছ নহ'ব বুলি ভাবিছোঁ আৰু যদি কোনোবা যদি হেৰি আছে আগত যদি কিবা যদি পুৰণা যদি হেৰি আছে ৰহি সাঁজ আছে তেতিয়াহ'লে ৰহি সাঁজো খাব পাৰিব হয়নে এইবিলাক আমাৰ আগৰ দিনৰ মেডিচিন আছিলে আমাৰ ককাহঁতেতো এইবিলাক খাই আছিলে এইবিলাক কৰোণা ভাইৰাছ নাছিলে আজিকালি সেই কৰোণা ভাইৰাছ আহিলে নামটো কিন্তু আকৌ বৰ ভাল নহয় কিন্তু আকৌ এই নামটো যিটো নাম দিলে নামটো কিন্তু কোনে দিলে কিন্তু তাক মানিছোঁ লাগিলে কিন্তু সি বৰ ধুনীয়া নাম দিছে কিন্তু বেমাৰটো আকৌ কৰোণা নহয় আকৌ দেই এইটো ইমান গতিকে চৰাই আপোনালোকে মই যিটো আপোনালোকক হেৰি দিলোঁ সেইটো আপোনালোকে ফ'ল' কৰিব বুলি মই ভাবিছোঁ আৰু ৰাতিপুৱা খালী পেটত আপোনালোকে খাব কিন্তু এটা কথা মন কৰিব মই এতিয়া যিটো দিম সেইটো আপোনালোকে বেছিকৈ খাই নিদিব লৈছোঁ কাৰণ এতিয়া আজিকালি যিবিলাক এম্বুলেঞ্চ আছে বা আহিছে তেওঁলোকে পাবলৈ টান নহয় সেইটো কথা আপোনালোকৰ নিজৰ এটা সুবিধা হেৰিত খাব অলপ খাব তাক খাব নহয় কাৰণ ফেনাইলত ব'বলৈ জানে নহয় আমাৰ দিনাকৰ ফেনাইল এভেইলেবল আছে আজিকালি এভেইলেবল নাই গতিকে বেছি নহয় ইমানখিনি সময় থকাৰ ভিতৰতো যে আমাক চাই ইমানখিনি সময় দিলে তাৰ বাবে চালে আমাৰ অনেক ধন্যবাদ থাকিলে আৰু আপোনালোকৰ আগলৈ আমি এনেকৈ লগ পাই থাকিম বুলি আশা ৰাখিছোঁ আৰু আজি আমি এই অনুষ্ঠানটো সামৰিব বিচাৰিছোঁ বন্ধু-বান্ধৱীসকল মোৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে অনুভৱ কৰি মোক জনাব কমেণ্ট কৰি জনাব পাৰিব যদিহে মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব যদি বেছি ভাল পাইছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব কাৰণ আপোনালোকে এটা ছাবস্ক্ৰাইবে মোক আপোনালোকৰ নতুন ভিডিঅ' বনোৱাত উৎসাহিত কৰে গতিকে আৰু বেছি নকওঁ ইয়াকে কৈ আজি মোৰ এই অনুষ্ঠানটো সামৰণি মাৰিছোঁ জয় আই অসম ধন্যবাদ